এই ভিডিঅ'টো প্লিজ শেষলৈকে চাওক কাৰণ এটা ভাইৰাছে 4-5 বছৰ মানৰ পৰা গাঁৱে ভূঞে সোমাই পিনে চব লুণ্ঠন কৰি পেলাইছে ভাইৰাছটো হৈছে ট্ৰেডিং ষ্টক মাৰ্কেটৰ ট্ৰেডিং যে পইচা 2 গুণ 3 গুণ কৰাৰ সপোন লৈ পিনে বহুতে আহি পিনে শেষ কৰি চব গুচি যায় 25 দিন পইচা ডাবল বৰ্তমান অসমত কি চলি আছে গম পাইছে উত্তৰ অসমত YBY লুটপাট ডিবি ষ্টক ব্ৰোকিঙত ধন বিনিয়োগ কৰি বিপদত গ্ৰাহক তো হৈছে কি একচুৱেলি কি এই ট্ৰেডিং কিয় আপুনি ইয়াত কিয় ইমান ইণ্টাৰেষ্ট দি আছে মানে ট্ৰেডিং চাওক ৱাৰেন বাফেটৰ নাম নিশ্চয় শুনিছে এই পৃথিৱীৰ ধনী মানুহৰ লিষ্টত ৱাৰেন বাফেটৰ নামো আহে আৰু এই ৱাৰেন বাফেট ইনভেষ্ট কৰি মানে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰি ধনী হৈছে আৰু যদি মই ট্ৰেডিঙৰ কথা কওঁ ট্ৰেডিং কৰি ধনী হোৱা মানুহ এই ৱৰ্ল্ডৰ সবচে ডাঙৰ ট্ৰেডাৰজন কোন জানেনে জেচি লিভাৰমোৰ আমেৰিকাৰ এজন মানুহ এই জেচি লিভাৰমোৰে ট্ৰেডিং কৰি এক ৰাতিৰ ভিতৰত 100 মিলিয়ন টকা ইনকাম কৰিছিল 1929 চনত যিটো পইচাৰ ভেলু বৰ্তমান প্ৰায় 2 বিলিয়ন ডলাৰ মান হ'ব বিলিয়ন কিন্তু সেই পইচা তেওঁৰ লগত বেছি সময় নাথাকিল সেই পইচা ইনকাম কৰাৰ পিছত তেওঁ নিজকে গুলি মাৰি তো কি ট্ৰেডিং বেয়া নেকি কথাটো হ'ল ট্ৰেডিং বেয়াও নহয় ট্ৰেডিং ভালো নহয় ট্ৰেডিং মাজতে আছে মানে এই কাৰণে ট্ৰেডিঙত বহুত ফচি যায় যি আজিৰ দিনত যি ডে ট্ৰেডিং যে একদিনতে পইচা ইনকাম কৰা পইচা লগাই তো বলকচোন অলপ বুজিব চেষ্টা কৰোঁ আৰু কি হৈ আছে জানে ট্ৰেডিঙৰ নামত কি লেভেলত মানুহ পাগল এটা এক্সাম্পল শুনি লওক কেইদিনমান আগতে আমাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেট যোনে ৰেগুলেট কৰে সেবিয়ে ল'ৰা এটা ধৰিছিল সেই ল'ৰাজনে জাষ্ট ট্ৰেডিং কৰাৰ টিপছ দিছিল হোৱাটছএপ এটা গ্ৰুপত আৰু পইচা লৈছিল আৰু কিমান টকা উঠাইছে জানেনে 3 কোটি টকা উঠাইছে এই ল'ৰাজনে মানে মানুহ কি লেভেল পাগল ট্ৰেডিঙৰ নামত ভাবি চাওক এজন সৰু ল'ৰাই আছিল 17 বছৰ সৰু ল'ৰাক 3 কোটি টকা মানে বহুত মানুহে দিছে টিপছ ল'বৰ কাৰণে আৰু এনেকুৱা এটা ঘটনা মোৰ যোনে বৰ্তমান ভিডিঅ'টো কৰিছে সুৰুজৰ লগত হৈছে সুৰুজৰ মাকৰ লগত কি হৈছে অলপ শুনক তাৰপিছত মই ভালকে বুজাই আছো কিয় এই ট্ৰেডিং কিয় কৰিব লাগে না লাগে ট্ৰেডিং তো এয়া সুৰুজৰ মাকৰ লগত কি হৈছে মাইকি কৰিলে পইচা বেছি 2 গুণ 3 গুণ হয় বেলেগক দেখা পায় বেলেগৰ পৰা ইনফ্লুৱেঞ্চ হয় এটা এপ ইনষ্টল কৰিলে এপত ট্ৰেডিং কৰিলে মানে ৰাতি 9টা বজাত পইচা লগাই দিয়ে 6000 7000 এনেকৈ মাৰ পইচাটো বাঢ়ি যায় আছে একদিন কি কৰিলে প্ৰায় 1 মাহমান পিছত যিমান মাৰ 35,000 টকা মান যিমান জমা হৈছিল গোটেইখিনি পইচা লৈ কেনে এইটো জাষ্ট এটা ঘটনা ইহঁতৰ মাকৰ দৰে ঘটনা বহুত চলি আছে কিয় চলিছে বাৰু কিয়তো বুজিবলৈ আমি ফাৰ্ষ্ট বুজিব লাগিব ট্ৰেডিং কি আচলতে চাওক ট্ৰেডিং মানে বেপাৰ আমি সকলোৱে জানো বহুত আগৰ পৰা ট্ৰেড কৰি আহিছে তো এই বেপাৰখন যেতিয়া ষ্টক মাৰ্কেটত হয় না সেইটো ট্ৰেডিং বুলি কোৱা হয় আৰু এই বেপাৰখন যেতিয়া দীঘলীয়া টাইমৰ কাৰণে হয় বহুত দীঘলীয়া টাইমৰ কাৰণে তেতিয়াহ'লে তাক ইনভেষ্টমেণ্ট বুলি কোৱা হয় এতিয়া আমি জানোৱে যে ষ্টক মাৰ্কেটত বিভিন্ন কোম্পানী লিষ্টেড হৈ আছে সেই কোম্পানী শ্বেয়াৰ মানুহে একদিনত যিমান কিনা বেচা কৰি আছে তাৰ ওপৰত ট্ৰেডিংটো হয় চাওক একদম সহজ ভাষাত মই বুজাই দিছোঁ এক্সাম্পল এটা কোম্পানী MRF টায়াৰ বনাই আমি জানো তো MRFত আপুনি দুটা কাম কৰিব পাৰে এটা ট্ৰেড কৰিব পাৰে আৰু এটা ইনভেষ্ট কৰিব পাৰে ওকে এতিয়া এই দুটাৰ মাজত পাৰ্থক্য কি জানেনে যেতিয়া ইনভেষ্ট কৰে ন তেতিয়া আপুনি ধৰক MRFত 100 টকা এটা ইনভেষ্ট কৰিলে 5 ইয়াৰৰ কাৰণে 5 বছৰৰ কাৰণে 5 বছৰ পিছত যদি MRF কোম্পানীটোই ভাল কাম কৰে বেছিকে টায়াৰ বিক্ৰী কৰে বহুত বেছি কিবা প্ৰফিট লছ কৰে তো আপোনাৰ 5 বছৰ পিছত এই 100 টকাৰ ভেলুটো 1000 টকা হ'ব পাৰে বা 50 টকা হ'ব পাৰে যদি MRF কোম্পানীটোৱে ভাল কাম নকৰে এইটো হৈছে ইনভেষ্ট মানে কি হয় MRF কোম্পানীটোৱে লং টাৰ্মত আপুনি চাই আছে যে ইমান বছৰৰ কাৰণে কি কৰিব কিন্তু ট্ৰেডটো কি জানেনে ট্ৰেডটোত MRF কোম্পানীটোৱে কি কৰি আছে ইমান মানে সেই নহয় কাৰণ ট্ৰেড জেনেৰেলি মানুহে এক দিনৰ কাৰণে কৰে আমি শুনো ডে ট্ৰেড যে এক দিনৰ কাৰণে ফিউচাৰ এণ্ড অপশ্যন এইবিলাক অতি কম সময়ৰ কাৰণে কৰা হয় যে এই MRF কোম্পানীত এইটো সৰু কৰি লওক যে এই MRF কোম্পানীটোৰ একটা এক্সাম্পল মার্কেটত শেয়ার আছে 10,000 টা শেয়ার মার্কেটত ঘুরি আছে
তো আমাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেট 9:15 ওপেন হয় আৰু 3:30 সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে ক্লোজ হৈ যাব তো এই সময়খিনিৰ ভিতৰত যদি এমআৰএফৰ শেয়াৰ কোনোবাই 700টা কিনিছে বাই আৰু বিক্ৰী কৰিছে মাত্ৰ 200টা সেল মানে কি জানেনে এই এমআৰএফৰ শেয়াৰৰ প্ৰাইস অলপমান উঠি গ'ল কোম্পানীটো কি কৰি আছে কোনো ইয়াত ফৰক নপৰে ইয়াত বেছিকে বাই কৰিছে মানুহে মানে বেছিকে ইন্টাৰেষ্ট দিছে মানে কি হল কোম্পানীটোৰ ভ্যালু মানে শেয়াৰৰ পৰিমাণ অলপ কমি বাঢ়ি গ'ল বুজিছে এটা ধৰক একদিন কি হৈছে এমআৰএফ কোম্পানীটোৰ 7,000টা শেয়াৰ মানুহে সেল কৰি দিছে কিবা এটা হল আৰু মানে কিবা ভাবিলে যে কোম্পানীটোৰ কাম নাই আৰু কিবা এটা ভাবিলে আৰু ভাবি পিনে 7,000টা সেল কৰি দিলে আৰু মাত্ৰ 100টাহে কোনোবাই কিনিছে বাই কৰিছে মানে কি হয় মানে বৰবাদ হৈ যাব এমআৰএফৰ শেয়াৰ কিনা বেয়াকে ডাউন কৰি যাব এমআৰএফৰ শেয়াৰৰ ভ্যালু এতিয়া এইটোৰ ওপৰত কোনে কিমান শেয়াৰ কিনি আছে কোনে কিমান এটা সাজেশন কাম টু ইনভেষ্টত আহক তো ইনভেষ্টমেন্টত কিয় আহি কৰিছো শুনক যদি আপুনি এমআৰএফত ট্ৰেডিং নকৰি ইনভেষ্ট কৰে কি লেভেলত প্ৰফিটত থাকিব চাওক এমআৰএফৰ ষ্টক যেতিয়া ওপেন হৈছিল মাত্ৰ 10 টকা আছিল পাৰ শেয়াৰ আৰু বৰ্তমান এমআৰএফৰ শেয়াৰ যদি আপুনি চাই প্ৰায় 999% ৰিটাৰ্ণ দিছে 30 বছৰত মানে সেই 10 টকা যদি ফাৰ্স্ট আপুনি শেয়াৰ এটা কিনি থলে হয় এমআৰএফত বৰ্তমান তাৰ ভ্যালু হল হয় কিমান জানে না বৰ্তমান শেয়াৰ বৰ্তমান ভ্যালু 1,39,250 rupees ইয়াত আপুনি ম্যাক্সটো যদি যায় 10 টকা ভৰ হলো আমি ইয়াত আপোনাৰ কিমান 2002 আছিল মাত্ৰ 1814 টকা আৰু বৰ্তমান সময়ত হৈছে এইটো ট্ৰেডিংৰ কাৰণে হোৱা নাই এইটো এমআৰএফে ভাল কাম কৰি আছে এমআৰএফৰ ওপৰত মানুহৰ ভৰসা আছে এমআৰএফৰ ষ্টক মানুহে কিনি থৈ দিছে তাৰ কাৰণে এইটো হৈছে কিন্তু ট্ৰেডিংত আপুনি কি হিচাপে যদি আপুনি এক্সপাৰ্ট নহয় কেনেকৈ কি কৰিব বুজি পালে কিন্তু আপুনি ইনভেষ্ট এতিয়া কৰিব নাজানিব পাৰে তাৰ কাৰণে ওপেন হৈ আছে মিউচুৱেল ফাণ্ড চাইচিতে লগাব মিউচুৱেল ফাণ্ডৰ ৰিস্ক আছে বহুত ৰিস্ক আছে কিন্তু হলেও এই ডে ট্ৰেডিংত পইচা লগাকেতো বহুত বেছি হে আছে তাৰ পিছত আপুনি আৰু বহুত কাম কিবাকিবি কৰিব পাৰে আৰু এতিয়া আহো এই যিখিনি কোম্পানী ফ্ৰড হৈ আছে স্কেম হৈ আছে YBL হওক কিবা হওক এই কোম্পানীখিনি জালত একচুৱেলি মানুহে কেনেকৈ কৰে তো এই কোম্পানীখিনিয়ে স্পেচিয়েলি মানুহক প্ৰফিট দেখায় যে কয় আমাৰ লগত এক্সপাৰ্ট আছে আমাৰ তাত পইচা ইনভেষ্ট কৰা আৰু ইমান টকা দিম কিন্তু মই ক'লোৱে যে জেচি লিভাৰমৰৰ দৰে যে যদি পইচা আহে এই পইচা একদিন যোৱাটো মানে এইটো জিৰ' চাম গেইম ট্ৰেডিংটো ইয়াত যদি কোনোবাই পইচা জিকি আছে কোনোবাই পইচা হাৰিবই এই হাৰা পইচাখিনিয়ে জিকিব তো এটা সময়ত এই কোম্পানী পইচা এই তাৰমানে যিমান ধৰক 10 বছৰত যিমান ট্ৰেডিং কৰি পইচা ইনকাম কৰিছে ন সেই পইচা একদিনতো গুচি যাব পাৰে ট্ৰেডিং কৰি আৰু এনেকৈ হয় কোম্পানীবিলাকত আৰু গুচি যায় মই চিম্পলি ভাষাত বুজাই দিবলৈ চেষ্টা কৰিলো যে কিয় ইমান ট্ৰেডিং ডেঞ্জাৰাছ কিয় ৱৰ্ল্ডৰ সবচে ডাঙৰ ট্ৰেডাৰজনেও সুইচাইড কৰিব লগা হ'ল ৱৰ্ল্ডৰ সবচে ডাঙৰ ইনভেষ্টৰ ৱাৰেন বাফেটে এটা কথা কৈছে যে এই চাওক he is no more fan of day trading if you are not willing to own a stock for 10 years don't even think about owning it for 10 minutes আপুনি যদি ষ্টক মাৰ্কেটত যায় টাইম দিবই লাগিব যদি আপুনি 10 বছৰৰ কাৰণে এটা ৰাখিবলৈ মাইণ্ডছেট নাই আৰু 10 মিনিটৰ কাৰণে ৰখাৰ কথা ভাবিও একো লাভ নাই সেইবাবে ইনভেষ্টমেণ্টত আহক আৰু মই এনেকুৱা ভিডিঅ' বনাই থাকিম চাওক কিছুমান চিডি ৰুল আছে মই এতিয়া ডাইৰেক্ট টিপছ দিব নোৱাৰো আপোনালোকক যে ইয়াত ইনভেষ্ট কৰক সেবি লাইসেন্স থাকিব লাগিব মোৰ লগত তেতিয়াহে মই টিপছ দিব পাৰিম মই এনেকৈ ক'ব পাৰিম মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰক এইটো এটা মাৰ্কেট টু ৰিস্ক এডভাৰ্টাইজ থাকে কিন্তু যদি কোনোবাই টিপছ দি আছে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰা যদি সেবিয়ে গম পাইছে তাক এৰেষ্ট কৰা হ'ব যিটো বৰ্তমান বহুত বেছি কঠোৰ হৈ পৰিছে আইন